is looking like a wow. হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু যিহেতু দিৱালী, গতিকে অলপমান ঘৰৰ চাফ চাফাই কৰিবলৈ আজি ওলাইছোঁ। তাৰমানে অলমষ্ট কাম হৈ গৈছে, বাছ এই চোফাকেইটা চাফা কৰিব আছে আৰু উঠা দেৰি আজি জানেনে, দেৰিকৈ উঠি দেৰিকৈ কাম ষ্টাৰ্ট দিছোঁ। এয়া চাহ খাইছোঁহে এতিয়া। ভাবিলোঁ চোফাকেইটা ভালদৰে চাফা কৰি লওঁ, যিহেতু ক'লা হয়, সদায় চাফা কৰিবলগীয়া হয়, ধূলিটো বেছিকৈ পৰে। আৰু এডাল কৰ্নাৰ ষ্টেণ্ড, এইডালতো সদায় বহুত ধূলি পৰে, সদায় চাফা কৰিবলগীয়া হয়। আজি ইয়াৰ বস্তুখিনি প্ৰথমে আঁতৰাই দিছোঁ, আঁতৰাই বুলি ভালকৈ চাফা কৰোঁ। আৰু এটা এটাকৈ ভালকৈ চাফা কৰি ল'লোঁ। কভাৰবোৰ ভালদৰে বাহিৰত জোকাৰি আনিলোঁ। ক'ত আছা তুমি মেকুৰী? কিধৰ মে হো? গুজিহঁত ক'ত আছে? গুজিহঁত পোৱালিকেইটা লৈ আহোঁ মই। আজি এসপ্তাহৰ আগত এই মেকুৰীজনী আহিছিলে আৰু তেতিয়া তাই পেটত পোৱালি আছিলে, আহি পেলাই মেও মেওকৈ আছিলে। তাৰপিছত তাইক তেতিয়া খাবলৈ দিলোঁ আৰু তেনেকৈ 2-এদিন তাই মাজে মাজে আহিলেই খাব দিওঁ। তাৰপিছত গম পাইছোঁ আৰু তাই যে পোৱালি দিব বুলি, তাইক কৈ থাকোঁ আৰু পোৱালিকেইটা আমাৰ ঘৰত দিবি দেই, পোৱালিকেইটা আমাৰ ঘৰত দিবি। তাৰপিছত তাই পোৱালি দিলে আৰু পোৱালি দি পেলাই আমাৰ ঘৰত দিয়া নাই, বেলেগত দিছিলে। আৰু সন্ধিয়া মুখত এনেকৈ পোৱালিকেইটা লৈ আহিছে, আহি পেলাই গেটখনৰ ওচৰত মেও মেওকৈ আছে। তাৰপিছত ফূৰ্তি আৰু আমাৰ বহুত। এইকেইটা হৈছে আমাৰ দিৱালী গিফ্ট। মেকুৰীবিলাকেও বা জীৱ জন্তুবোৰে বহুত কথা বুজি পায়। অকল এইটোৱে নহয় যে অকল কুকুৰবোৰেই বুজি পায়, সেইটো নহয়। মেকুৰীবিলাকেও বহুত কথা বুজি পায়। জীৱ জন্তুৱেও মানুহৰ মৰম বুজি পায়, অকল কুকুৰ মেকুৰী বুলিয়ে নহয়, চৰাই চিৰিকটিয়ে হওক, ইহঁতে বহুত মানুহৰ মৰম বুজি পায়। কাৰ ঘৰত নিজৰ বেবীকেইটা আনিলে বেছি ছেফ থাকিব, সেইটো বহুত বেছি ভালকৈ সিহঁতে জানে। আৰু এয়া কালী পূজাৰ দিনাখনেই ক'লা পাৰ এজনী আহি পেলাই ওপৰত পৰি আছিল। মই বোলো চাউল কেইটামান দি দিওঁ। আৰু তাৰপিছত মই আকৌ ঘৰৰ চাফ চাফাই কামত লাগি গ'লোঁ। কৰিডৰখন পূৰা মকৰা জাল হৈয়ে যায়। আহি পেলাই এইখিনি কৰিছোঁহি আৰু মেকুৰীজনী আহি পেলাই মোক দম দি আছে, দেখিছে। আৰু এতিয়া টেনশ্যন এটাই, মেকুৰীবিলাকে জেগা চেঞ্জ কৰি থাকে যে, বোলো আকৌ লৈয়ে যায় নেকি পোৱালিকেইটা। আৰু এয়া চাফা কৰি শেষত গেটৰ ওচৰখিনিও ভালকৈ সাৰি দিছোঁ। এইখিনিও সদায় ধূলি পৰে, ভালদৰে সাজি মুচি অলপমান পিছত প্ৰথমে এইখিনি সাৰি লৈছোঁ। এতিয়া আছে মোৰ এইটো পাৰ্ট চাফা কৰিবলৈ। আৰু এতিয়া এইখিনি চাফা কৰিলে মোৰ ধূলিৰ কাম শেষ হ'ব। আৰু তাৰপিছত মই গা ধুই আহিলোঁ। ধূলিৰ কাম চব শেষ কৰি, যিহেতু বহুত ধূলি আৰু মকৰা জাল, চুলিখিনি ধুই থোৱা আছিল। আকৌ এবাৰ মই চেম্পু কৰি ভালকৈ আহিছোঁ, ধুই দিলোঁ মূৰটো, কাৰণ ভাল নালাগে ন ধূলি হৈ থাকিলে। আৰু বহুত দিনৰ পৰা মানি প্লেণ্টডাল এনেই বাৰীডাল দি পেলাই হেৰি কৰি থোৱা আছিল। আজি ভাবিলোঁ যিহেতু দিৱালী, এইডালকো অকণমান ভালকৈ সজাই তোলোঁ। চবকে যিহেতু চাফা কৰিছোঁ, এইডালকনো কিয় নকৰিম। আৰু ভালকৈ এতিয়া বাঢ়িবলৈও সুবিধা পাব আৰু এতিয়া বেছি ভালো লাগিছে। বাকী তাৰপিছত চব যিহেতু চাফা কৰা হৈছে, মই বোলো প্লেনকেইডালকো অকণমান কেয়াৰ লওঁ। দেখিছে কিমান ধূলি হৈ যায় নহয়, এতিয়া পূৰা জিলিকি গৈছে। কৰি থোৱা আছে, খালি লাইটখিনি ওপৰৰ পৰা নমাই দিব আছে এইখিনি। তো এতিয়া যাওঁ, লাইটখিনি ঠিক কৰোঁগৈ, অলপ বহি দিওঁ, মোৰ চুলিখিনি তেতিয়ালৈ শুকাই যাব। আহিছোঁ চাদৰ ওপৰত, আহি পেলাই লাইটখিনি ঠিক কৰিবলগীয়া আছে। তো মুনুকি আহি গ'ল আমাৰ সেইজনী। আমাৰ ঘৰত যোনে লাইটৰ কানেকশ্যন বা লাইটৰ কাম কৰে, তেওঁ পূৰা বিজি। দিৱালী বুলি চবৰে ঘৰে ঘৰে, গোটেই গাঁওখনতে বোলে আৰু দিৱালী টুনিচেট লগাবলৈ পূৰা বিজি আৰু ব্যস্ত থাকিব। সেইকাৰণে আহি পেলাই আমাৰ ঘৰখনতে দুদিনমান আগতেই প্ৰথমে লগাই থৈ গৈছেহি। আৰু সেইকাৰণে বহুত আগতীয়াকৈ পেলোৱা নাই, আজি পেলাই দিম, তেতিয়া ভাল লাগিব। আৰু চাওক চেপেনা, কাপোৰত মৰা চেপেনা। আৰু লাইট ফিটিং আমাৰ হৈ গ'ল। এতিয়া আমি চাওঁ টেষ্ট কৰি, লাইটখিনি জ্বলে নজ্বলে। এতিয়া আমি টেষ্ট কৰি চাওঁ। আৰু অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই মই ৰঙা ফুল ছিঙি আনিছোঁ, যিহেতু কালি মাৰ প্ৰিয় ফুল। আৰু মণ্ডপত যাবলৈ কাৰণে ৰেডি হ'লোঁ। আৰু এতিয়া মই লাইটখিনি দেখাই দিছোঁ। অথনি পোহৰটো ধৰিব নোৱাৰি ভালকৈ। আমাৰ ধুনীয়া মাজনী। আৰু হ'লোঁ মই। অথনি গেটৰ ওচৰত যাতে ওলোৱা সোমোৱা সুবিধা হয়, সেইকাৰণে এইখিনি অকণ চুটি কৰি পেলাই এনেকৈ বান্ধি আছিলোঁ। আৰু ৰাতি চাওক ইমানেই বেছি ভাল লাগে দিৱালীৰ দিনকেইটা, যিহেতু চাৰিওফালে ইমান ধুনীয়া পোহৰ হৈ যায়। আৰু এতিয়া আমি যাওঁ কালী পূজাত চাকি দিবৰ কাৰণে।
আৰু কালী পূজাৰ দিনাখন আমাৰ জেলেপি বনাই ফেলে দোকানত সদায় তো ইয়াত চাকি দিয়ে আমি জেলেপি ল'বলৈ আহিলোঁ। আৰু এতিয়া চাকি দি পেলাই আহিলোঁ, আপোনালোকক দেখালোঁ তাৰ পৰিৱেশ দেখালোঁ কালী পূজাৰ। আৰু 19 বছৰ হ'ল আমাৰ যিখন কালী পূজা, আৰু বহুত বেছি ভাল লাগিল চাকি দি আহিলোঁ। আৰু যিহেতু মই খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা, তাৰমানে তেল একো নাই খোৱা, মই মুড়ি খাইছিলোঁ অকল, তেতিয়া কিবা এটা খাম আৰু আমাৰ লাইটখিনি দেখালোঁ। অথনি বহুত ওপৰত মানে ভাবিছিলোঁ বহুত ইজি কাম, লাইটখিনি পেলাই দিবলগীয়া আছিল, কানেকশ্যনটো চব কৰাই আছিল, কিন্তু একদম ইজি নহয়, মূৰ ঘূৰাই গৈছিলে। ৰেড মিলি গৈছে ন, এতিয়া হৈছে টি টাইম উইথ জেলেপি। চাহ খাই লওঁ, চাহ খাই পেলাই ফটো উঠিম আকৌ। চবফালে পোহৰ পোহৰ আৰু পোহৰ, চবফালে পোহৰ, হেপিনেছ। চাহ শেষ, অকণমান আছে, ফটো চটো হৈ গ'ল, চাহ খোৱাও হৈ গ'ল মোৰ লগতে। বাকী বম ধূপ ধাপ, ভিতৰত ইমানেই ধূপ ধাপ বমবিলাক ফুটি আছে। মেকুৰীকেইটা চাওঁ ৰ'ব আছে নে নাই, কুচুকেইটা। तुम हो यहाँ पर, हैप्पी दिवाली। আৰু আজি বাহিৰত থাকিয়ে ভাল লাগিছে, মানে ভিতৰত যাবই মন যোৱা নাই, কাৰণ লাইটখিনিৰ কাৰণে ইমানেই ভাল লাগিছে। তাকে এক চক্কৰ মাৰি আছোঁ ৰ'ব, এনেকৈ ভাবিলোঁ ৰিলচ দুটামানো বনাই লওঁ। তাকে ৰিলচ বনোৱাৰ চেষ্টা চলি আছে এয়া। আৰু বহুত সময় এনেকৈ বাহিৰত থাকিলোঁ, আৰু আজি আৰু ভিতৰততো সোমাই থাকিব নোৱাৰি ন, আজি পোহৰ, গতিকে পোহৰটো উপভোগ কৰা সময়। আৰু আজি গোটেই বাৰাণ্ডাখন ইমান ধুনীয়াকৈ জকমকাই আছে, তাৰমানে দেখিয়ে ভাল লাগিছে। আৰু চব যিহেতু মই আগবেলা চাফ চিকুণ কৰিয়ে থৈ দিছোঁ, আৰু বেছি জিলিকি উঠিছে। আৰু কেনেকুৱা লাগিছে ক'ব আমাৰ বাৰাণ্ডাখন। আৰু আপুনি সকলোকে দিৱালী আৰু লগতে কালী পূজাৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আপোনালোকৰ দিৱালী দিনটো যাতে ভালদৰে পাৰ হওক। আৰু এতিয়া একে ৰাতিৰ সময় ড্ৰেছ চেঞ্জ কৰিলোঁ, খাই বৈ আজৰি হ'লোঁ, এতিয়া শুমগৈ। আৰু আজিলৈ আহিছোঁ, কাইলৈ আকৌ এটা নতুন ব্লগৰ সৈতে লগ পাম, বাই।